নমস্কাৰ সকলো আই বাপসকল আপোনালোক সকলোৱে ভালে আছে নিশ্চয় আৰু আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আৰু যেহেতু ইমান দিনৰ পৰা আপোনালোক সকলোৱে আমি অপেক্ষা কৰি আছিলোঁ বিশ্ব অভিলেখৰ নাম ফাকি গোৱাৰ বাবে আৰু বিভিন্ন ঠাইত যেহেতু ৰিহাৰ্চেল কৰা হৈছিলে ঠায়ে ঠায়ে গৈ আপোনালোকে ৰিহাৰ্চেল কৰিছিলে আৰু ঘৰতো ৰিহাৰ্চেল কৰিছিলে প্ৰস্তুতি চলাই আছিলে আৰু যিহেতু আমাৰ বহুত আগতেই হ'ব লগা আছিলে বিশ্ব অভিলেখৰ যিটো নাম ফাকি শিলা বৰশীলে নাম ফাকি আৰু যেহেতু কেনচেল হোৱাৰ পিছতো মই আপোনালোকক মোৰ এটা আগৰ ভিডিঅ'ত জনাইছিলোঁ যিহেতু চৰকাৰৰ সঁহাৰি নোপোৱাৰ বাবে অনুষ্ঠানটো হোৱা নাছিলে আৰু এতিয়া চৰকাৰৰ অনুমতি মৰ্মে চৰকাৰৰ সহযোগিতাৰ কাৰণে অনুষ্ঠানটো হ'বলৈ গৈ আছে অহাকালি 28 তাৰিখ মই ভিডিঅ'টো খুব আগতীয়াকৈ বনাব লাগিছিলে কিন্তু মই বিশেষ কাৰণত সময় পোৱা নাছিলোঁ ব্যস্ততাৰ মাজত থকাৰ বাবে ভিডিঅ'টো বনোৱা নাই অহাকালিলৈ আপোনালোকৰ অনুষ্ঠানটি হ'ব বিশ্ব অভিলেখৰ যিটো অনুষ্ঠান হয় দিহানাম প্ৰতিযোগিতা সেইটো হ'ব একেই নাম থাকিব শিলা বৰশীলা আপোনালোকে যেনেকৈ ৰিহাৰ্চেল কৰিছিলে আপোনালোকে তেনেকৈয়ে পৰিৱেশন কৰিব নাম ফাকি অতি আগৰে বাছ চাই থকা আপোনালোকৰ অনুষ্ঠানটি অহাকালি হ'বলৈ গৈ আছে তো আপোনালোকক মই সম্পূৰ্ণ ঠিকনাটো ক'ত আপোনালোকে যাব লাগিব আপোনালোকৰ কেইটা বজাৰ পৰা হ'ব সম্পূৰ্ণ ঠিকনাটো মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দি আছোঁ আপোনালোকে যিসকল লোকে নাজানে তেখেতলোকে আপোনালোকে সম্পূৰ্ণ ঠিকনাটি লৈ লওক যিসকল লোকে বিশ্ব অভিলেখৰ গ্ৰুপটোত আছে তেখেতলোকে নিশ্চয় গম পাইছে ক'ত হ'ব আৰু যিহেতু দি দিয়া হৈছে আইসকলে ৰীমা বড়ো আইসকলে ৰিভা গগৈ আইসকলে দি দিছে আপোনালোকৰ ঠিকনাটো যিসকল লোকে বিশ্ব অভিলেখৰ গ্ৰুপত নাই তেওঁলোকৰ বাবে মই ভিডিঅ'টো বনালোঁ আপোনালোকে সম্পূৰ্ণ ঠিকনাটো লৈ আপোনালোকে অহাকালিলৈ নাম ফাকি পৰিৱেশন কৰিব পাৰিব বিশ্ব অভিলেখৰ নাম ফাকি আৰু একেই নাম থাকিব সুন্দৰকৈ আপোনালোকে সকলোৱে পৰিৱেশন কৰিব আৰু তাৰ কাৰণে মই আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ যাতে সুকলমে নাম ফাকি হৈ যায় আৰু সকলোৱে যাতে পৰিৱেশন কৰিব পাৰে তাৰ কাৰণে আপোনালোক সকলোৱে আহিব আৰু অৱশেষত মই আপোনালোকক ধন্যবাদ জনাই নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ